वेलकम बैक टू माय न्यू ब्लॉग। तो इतना बजिसे रातिपुवा 5 बजिसे तो पथारলৈ যাবলৈ বুলি ওলাইছোঁ। তো তাৰ আগতে আমাৰ ৰকিক অকণমান বাহিৰৰ পৰা লৈ আহোঁগৈ। আজি পথাৰলৈ যোৱা ব্লগটো বনোৱা পথাৰলৈ গৈছোঁ আগতে, কিন্তু ব্লগটো বনোৱা আজি উদ্দেশ্য হ'ল যে আজি আমাৰ নগুৰি, তো সেইকাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াক প্ৰথমতে বাহিৰৰ পৰা লৈ আহোঁ। এইটো জপিয়াই আছোঁ কেনেকৈ আছোঁ। হয় ৰ লাহে 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 জপিয়াই নাথাকিবি। বেলিতে ওলালে পথাৰলৈ যাবলৈ। টিঙিচ যাব ৰ যা যি কওক কৈ ডোখৰতে আকৌ অকল নাযাওঁ আজি। তো এতিয়া মই তাক বাহিৰৰ পৰা লৈ আহিলোঁ আমাৰ ৰকিক, আৰু এতিয়া পথাৰলৈ যাওঁ। তো অলপ লাগি লওঁগৈ কাৰণ ৰোৱনী আহি পাব হ'ব এতিয়া। এটা গ'লেই ওলাই ৰোৱনী আনিবলৈ। তো ব'লক পুনৰ পথাৰতে লগ পাম। তো আগলৈ ব্লগটো কণ্টিনিউ কৰি ৰাখক। পথাৰত অলপ দেৰি কোৰ মাৰিলোঁ, কোৰ মাৰি জলপান এমুঠি খালোঁ। জলপান এমুঠি খাই মেলি এতিয়া কঠীয়া নিবলৈ আহিছোঁ। কঠীয়া পেলাবলৈ হৈ গ'ল মানে একচুৱেলি পেলাই থোৱা আছিলে, কিন্তু আৰু মাটিৰ কাৰণে কঠীয়া তাকৰ হৈ আছে, সেইকাৰণে কঠীয়া পেলাবলগীয়া আছে। তো সেইকাৰণে কঠীয়া নিবলৈ আহিলোঁ। তো এইফালে বেক চাইডে চাব পাৰে দেউতাই কঠীয়া বান্ধি আছে। তো মই তেওঁ বাহিৰলৈ উলিয়াই দিব আৰু মই এডোখৰ লৈ যাম পথাৰলৈকে ভাৰত। মই নিম দিয়ক এই দিয়ক কেইবাৰ হ'ব? তো এতিয়া এইবাৰ থৈ আহোঁগৈ, তাৰপিছত আকৌ ব্লগটো কণ্টিনিউ কৰিম। সেইটো পোৱা নাই দে নিব। এয়া আমাৰ ঘৰত পূৰা আজি নগুৰিটো হৈছে আৰু চব মানুহ পথাৰত গোট খাই আছে। এইফালে চবেই এইফালে চাইডক কয় এবাৰ সেয়া আমাৰ হেলমেট চেলমেট পিন্ধা কি মিনু খুৰী দেই, নমস্কাৰ দেই। এইফালে অনিতা পাহি চাওঁ অনিতা পাহি আমাৰ মা ৰুই পিনি কেনেকুৱা পাইছে কৈ দিয়ক। ৰ'দটো তেওঁ ইণ্টাৰভিউটো মই অলপ ওচৰৰ পৰা ল'ব লাগিব, দূৰৰ পৰা কেপচাৰ কৰিব পৰা নাই। তো অকণমান বোকা ফালি তেওঁ ওচৰলৈ আহিছোঁ। আপোনাৰ অভিজ্ঞতাটো কৈ দিয়ক আজি ৰুই পিনি। মানে অভিজ্ঞতা বহুত ভাল লাগিছে আজি ৰুই মেলি। আৰু ৰ'দটো মানে এতিয়া কমকৈ হৈ আছে, অলপ বেছিকৈ দিলে মানে ভাল পাওঁ মই। বৰষুণ চৰষুণ নালাগে, বেয়া পাওঁ মই বৰষুণ নালাগে ন, বৰষুণ দিলে কপনি উঠে। ৰ'দ দিলে অৱশ্যে জীয়াই থাপু থাপু কৰে, হ'লেও কিন্তু ভাল লাগে। ঠিক আছে কিন্তু ভাল পাওঁ। ঠিক আছে আৰু এতিয়া আপুনি আমাৰ পৰা কি আশা কৰে, কোনবিধ আশা কৰে? আজিতো বিহু আছে, ঈদ আছে, কোনবিধ আশা কৰিব আপুনি? ঈদৰ কাৰণে কিন্তু বৰষুণ লাগে। বৰষুণ লাগে ন? মই আপোনাৰ সেই হেৰিটো কথা কৈছোঁ, ভাতৰ লগত খোৱাটো কোনবিধ লাগিব? তোমাৰ এতিয়া
ফুলি মিট ভাল নহ'ব অঁ ৰঙা ৰঙাই ভাল হ'ব ৰঙা ভাল হ'ব ন অঁ গাহৰি কিন্তু গৰম উঠিব গাহৰি গৰম উঠিব গুচচুকে লৈ আহোঁ নহ'লে খালে কিন্তু ঠাণ্ডা লাগিব অঁ ঠিক আছে খালি বৰষুণ লাগিব লগত তো এতিয়া খানাটো খাবলৈ লৈছোঁ ইয়াত আমাৰ পথাৰৰ ওচৰতে মানে আমাৰ দাদাহঁতৰ ঘৰ আছে ইয়ালৈ আহিছোঁ তো ইয়াতে অকণমান ছাঁ পৰিছে সেইকাৰণে এইডোখৰতে চবেই খানাটো খাব ঘৰৰ পৰা লৈ আহিলোঁ বনাই মেলি তো মানুহবোৰ ভৰি হাত চাই ধুইছে ভৰি হাত ধোৱাৰ পিছতে সিহঁতে মোনাতে খানা লৈ আহিলোঁ খানাটো খাই পিনি আৰু সোনকালে ঘৰ যাব লাগে গা ধুব লাগে অকণমান জিৰাবগৈ লাগে হালোৱা গৌ Sada ako na mukha na ba? Sada. এতিয়া পথাৰৰ পৰা আহি পালোহি গা পা ধুলোঁ ভাতটো পথাৰতে খালোঁ গম পালি এতিয়া গা পা ধুই আহিলোঁ গা পা ধুই পিনি এইখনে বাইকখনতে বহি আছোঁ বাইকখনত বহিছোঁ মানে বাইকখন লৈ পিনি অকণমান ওলাই যাব লাগে অলপ দোকানৰ ফালে তো সেইটো কাৰণে বাইকখন উলিয়াবলৈ লৈছোঁ তো আৰুনো কি ক'ম যেনে তেনে আজিৰ দিনটো কামখিনি সফলতাৰে সম্পূৰ্ণ হ'ল বাকী কাইলৈ কথা কাইলৈ চাম কি কি দেখা নাই কি কৰি আছা মই ফুচু হাই কদে সেইটো হ'লে নকওঁ হাই ক তো ফ্ৰেণ্ডছ এতিয়া আহিলোঁ পথাৰৰ পৰা গা পা ধুই এতিয়া বছ কাপোৰ কানি সলাই আগফালে আহিছোঁ মই আজিকালি পথাৰতে ভাত পানী খালোঁ ভাত পানী খাই মেলি এতিয়া খাবহি আৰু বাকী কেইগৰাকী মাতি অনা হৈছিলে বাকী গাঁৱৰ ওচৰৰ দুগৰাকী আছিলে আৰু বাকী আমাৰ লেবাৰ বনি আছিলে 4গৰাকী তেওঁলোকে বহুত কষ্ট কৰিলে কিন্তু আজি বহুত দিনটো কষ্ট কৰিলোঁ ভাগৰ লাগিছে তো অলপ এই দোকানৰ ফালে ওলাই যাওঁ পিছবেলা অকণমান হাৱা খাওঁগৈ দোকানৰ একচুৱেলি মুকলি এডোখৰ আছে তাতে অলপ খোজকাঢ়িব ওলাই যাওঁ তো তাৰ পৰা আহি লগ পাই আছোঁ তো ফ্ৰেণ্ডছ দিছ ইজ দ্য নেক্সট ডে তো কালি মানে কি হ'ল গধূলি বহুত ভাগৰ লাগিলে দিনটো কাম কৰি থকা পথাৰত তো কালি মানে সোনকালে শুই গ'লোঁ আৰু ব্লগটো এণ্ড কৰিব নোৱাৰিলোঁ আই হোপ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বছ ইমানেই বাই বাই